ও তো সিসিং হে ও সিসিং কোন লৈ যা তো হে কি কৰি আছে দুপৰীয়া এখন আজি কামলৈ যোৱা না এ ডালিং মিলৰ লগত অলপ কথা পাতি আছে কোল ডালিং হৈ যাবি এ আছে এ গাঁৱতে আমাৰ কোনো নাই বুইছ যি কিজনী আছিল সব মানে পাঁচজনী আছিল বুইছ বাহিৰত থাকোঁতে বহুত পতালো আৰু মানে কি কবি মানে তই কেতিয়া আহিলি বাহিৰৰ পৰা এ বাহিৰৰ পৰা মানে যোৱা মাহতে পালোহি আৰু এই গুচি আহিলোঁ তাতো একো জানোৱেই বাকী আজি আমাৰ গাঁও পিনে মানে ঘৰতে আছো আৰু কি কৰিবি ঘৰ বাৰীতে ইটো সিটো কাম কৰি থাকো আৰু আগৰ পৰা আকৌ বেলেগ হৈ গ'লি দেই তই বেলেগ নহয় বুজিছ টেনচনত মানে হৈছো যদি টেনচনতহে বেলেগ হৈছো নেকি বহুত টেনচন কি কবি পিছে হেৰি কিবা কম বুলি ভাবিছিলো কিবা এটা কম বুলি ভাবিছিলো পাহৰি থাকিলো নহয় কচোন ক কি কবি হ'ব দে এইটো পিছৰ পৰা আইতাতো খবৰ ভালেই ন আছে আজি আমাৰ গাঁও পিনে অহা কাৰণটো গাঁৱৰ পিনে অহা কামটো হ'ল তাৰমানে খৰি বিচাৰি আছো ইমান দিনৰ মূৰত পাছত দেখা পালো তই আজি গাঁৱত আমাৰ গাঁও পিনে তই খৰি বিচাৰি আহিলি কি কৰিবি মানে ৰাতিপুৱা বিছনাখনৰ পৰা উঠিছোহে তই চাবি দেই ৰাতিপুৱা মানুহে বিছনাৰ পৰা উঠিলে ভালকে মাতটো দিব নালাগে নে নালাগে লাগে সেইটো তই বুজিছনে নাই আমাৰ আইতা কিন্তু বহুত মৰমতে মাতে কি হ'ল মানে তাৰপৰা উঠিছোহে পাঁচডাল ল'বই পৰা নাই তেনেকুৱাতে মায়ে বকি আছে ৰাতিপুৱা মায়ে খৰি লাগে চিৰি আছে বুজিছ মাথাটো মানে গৰম হৈ গৈছে তাৰপৰা মানে শুই আছিলো শুই মানে তাৰপৰা ভাবিছো ক'ত খৰি পাওঁ আজিকালিতো জানোই খৰি খেৰ মানুহৰ পাবলৈ নাইকিয়া হৈছে চব গেছ চিষ্টেম গেছ হৈ গ'ল কি কবি আৰু মানে আহিছো খৰি চৰি দুই এডাল পাওঁ নেকি আছোন অকণ আগবাঢ়ি যাওঁ এইপিনে কথাও পতা নাই বহুত দিন আমাৰ পিনেতো গাঁৱত এতিয়া বাৰীয়ে নাই এই আলামতৰ ঘৰ বাৰীখনতে শুকান কৰি পাবি নেকি আলমৰ ঘৰলৈ আলমৰ বাৰী পিনে যাওঁ আৰু ন বাৰু তাতে যাওঁ আলমক আকৌ পাওঁ নে নাপাওঁ আলম থাকিলে আলম থাকিব নালাগে নহয় খৰিখিনি লাগেহে আনিব আমি খৰিখিনি লৈ আহিম বৌ নোকোৱাকে আনিবি নেকি তই চুৰ কৰিবি নোকোৱাক আমাৰ বাৰীখন এইপিনে আছে মোৰ মনত পৰিছে বৌ হেৰি নহয় কৈ আনিব লাগে কিয় খৰি আৰু বৌ কিবা ক'লে মই আছো বৌ তই আগৰ কামটো এৰাই নাই আগৰ কামটো মানে এয়া যে পাহৰিছোৱে নহয় ঠিক চিনি পোৱা নাই গম পোৱা নাই পাহৰিলি কি আছিল তই মনত পেলাই দে তেতিয়াহে গম পাম নাজান এই আগত যেতিয়া আমি হেৰি চুৰ কৰিছিলো এইটো কাম এতিয়ালৈকে এৰাই নাই বগৰী চুৰ কৰি খোৱাটো মনত আছে আৰু কিবা কৈছো যদি মই পাহৰি গলো ডেকা হলি ন মানুহটো বেলেগ হৈ গলি ন কি কবি বুজিছ বাহিৰত থাকি মানে কিমান বছৰ মানে বাহিৰতে আছো গম পাইছো কিয় বাহিৰত কি কৰি আছিলি কিয় তই গম নাপাও মানে মইনো কি জানো তোৰ খা খবৰ মোবাইল নম্বৰটো নাছিল এটা কথা পাতিবৰ কাৰণে মোবাইল নম্বৰ চুইচ অফ হৈ গ'ল নহয় গম নাপাও এতিয়া মানে সলাবই পৰা নাই ট্ৰেন্সফাৰ কৰিব পৰা নাই নাম্বাৰটো বেলেগ চিমলৈ চিমখন যে কিবা বন্ধ হৈ গ'ল আমি সেইটো কোম্পানীত এয়াৰচেল কোম্পানীত আছিলো বুজিছা এয়াৰচেল কোম্পানী বন্ধ হৈ গ'ল নহয় এতিয়া আকৌ কিবা এটা ওলাইছে নহয় কিবা এইবিলাক বেছিকে কথা পাতি থাকিলেও চেছ নহয় কি চিম এইটো এইখন হেৰি জিঅ' চিম বচোন যাওঁ ব'ল আলমৰ বাৰী পাই আহোঁগৈ তেন্তে এইখিনি কোনে কাটি থৈছ এইখিনি কোনে কাটি থৈছে তই জান নেকি নাজানো এইটো কোনে কাটিলে তহঁতৰ গাঁওখনত এনেই থাক দে এনেই কি কৰি আছ গাঁওখনত খালি দুনিয়া ছোৱালী পতাবি কিনো কবি কাৰ বাৰী কাৰ খৰি এইটো কিনো জানো এইখিনি মই লৈয়ে যাম বাপেকে তই আধা লবি মই আধা ল'ম মই মানুহ চাই আহোঁগে মানুহ চাই আহিব হেৰি আমাৰ গাঁও এই যে নয়ন কি বম চুকি লৈ যাব পাৰে দেই ভালকে চাবি কিন্তু সিও মানে এইটো কাম এৰাই নাই ন মই চাই আছো দে নকবি আৰু চিচিঙে আজি ঘৰত মাকে কি গালি দিলে ভাত নিদিয়ে তাক খৰি নাই কাৰণে এইকাৰণে খৰিকেইটাকে চাই দিব গৈছে মানুহ চাবলৈ গৈছে মোক ৰখীয়া কৰি থৈ গৈছে তহঁতৰ হয় নেকি আলামত
ও এখনতো আলামৰ বাৰী ডাঙৰ ডাঙৰ প্ৰকাণ্ড গছ থকা এখন আলামৰ বাৰী তহঁতে মানে চুৰ কৰিবলৈ আহিছ এই চিচিঙে ক'লে ঘৰত ভাত চাত নিদিয়া হ'ল মোক কৈছে বাকী খবৰ খাতি সুধিলে কৈছোন কৈছে আলমীৰ বাৰীৰ পৰা আহোঁগৈ বচোন কৈছোঁ কিয় তাৰপিছত কৈছে আহি খৰিকেইটামান আনোগৈ আহি এয়া বান্ধি চানি থৈ গৈছে গৃহস্থ ঘৰ আলামতক চাব লাগিব ঐ ভালকে কোৱা নাই নেকি সি মোৰ কথা হা ইমান কৈছে বম ডাঙৰ কথা এটা কৈ গৈছে মোক বা গিনিছ বুকখনত উঠাই দিব পাৰিম নেকি তেনেকুৱা ইমান ডাঙৰ কথা হা কচোন ক চুৰ কি মই চুৰ চিচিঙেহে কৈ গৈছে আকৌ হয় নেকি আজি সি আহক আজি এইটো কি কওঁ পিটনা দিম মই একদম মোক কৈছে এই নহয় বহুত ডাঙৰ চুৰ এচা পিটনা দিম চিচিঙক আজি চিচিং ফিচিং কৰি দিম বাহিৰৰ পৰা কি লেভেল দি আছে জানো কি দিছে সি এছিয়ান অফিচত আকৌ সি কাম কৰে কিন্তু ইমান টকা মানে আকৌ খৰি চুৰ কৰিব আহে আগত তই জানে নাই তাৰ আচল বিজনেছটো গম পালো নহয় মই লেটিন চাফা কৰে তোমরা না খড়ি চুরি করো আইছো নাকি না এটা আনো বাড়ির মধ্যে তোমরা খড়ি চুরি করো আইছো ঐ এইটো আলম দেখোন ঐ আনতে যাও কই তো আনছি এটা ওইটো আলম দেখোন আমি খড়ি আনছি তো বাট না লাগবো বাড়ি না কি করবা দোর টাইমে হট মানুষ লাগে না তারা বাদ যাও হেট মই না নহয় ইহে নহয় চিচিং আমাৰ গাঁৱত যে চিচিং যে সি আহিছে মোক সি কৈছে আলু লৈ আহিছে ইয়াত নহব দুপৰীয়া টাইম থাকিব নালাগে জলদি ঘৰত যাও তোমরা খড়ি বিচাৰো তোমরা যাও আনতে দোর টাইমে যাও বাদ যাও চিচিঙৰ কাৰণে আমাৰ বদনামত পৰিব লগা হ'ল তাৰ কাৰণে আলামক বা গালি খানিব লগা হ'ল সি ইমান আকৌ সি বাহিৰত আছিলে সি এইবিলাক কাম এৰাই নাই সি আকৌ লেভেল দিয়ে এয়াৰচেল কোম্পানীত সি মেনেজাৰ কৰি আছিলে লেটিং চাফাটো লেভেল চোৱা তাৰ কাৰণে আমাৰ বদনাম হৈছে ঘৰত আলামে যদি ঘৰত যায় কৈ কি হ'ব আমাৰ অৱস্থা আইদেউ পোৱা তাক ভাতে দিয়া নাছিলে আমাক কি কৰে চাবি এতিয়া আমাকে খাব লাগিব বুজিছো ঐ নন যা ঘৰ পালোহি বেয়া চেয়া নাপাবি দেই যা